নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বলৰাম বৰ্মন। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই, যদি নাই আপোনাৰ মোবাইলত কেনেদৰে চেক কৰিব পাৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই লওক। যদি মোৰ চেনেলত লাইক আৰু সাবস্ক্ৰাইব কৰা নাই তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰি অল নোটিফিকেশনটো অন ৰাখি নতুন নতুন ভিডিঅ' পাই থাকাৰ বাবে তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰো। প্ৰথমে এখন ব্ৰাউজাৰ ওপেন কৰিব, টাইপ কৰিব DBT ভাৰত, সার্চ কৰিব, স্ক্ৰল ডাউন কৰিব, DBT ভাৰত অপশ্যনত আপোনালোকে ক্লিক কৰিব। সিটিজেন ব্যাংক একাউন্ট আধার লিঙ্ক স্ট্যাটাস আপোনালোকে এই অপশ্যনত ইয়াত ক্লিক কৰিব। আপোনালোকে ওয়েলকাম টু মাই আধার কার্ড সাইট আহিছে, স্ক্ৰল ডাউন কৰিব, ব্যাংক পেন্ডিং স্ট্যাটাস ইয়াত ক্লিক কৰিব। আধার কার্ড টাইপ কৰিব, আধার কার্ড নাম্বার টাইপ কৰিব, ক্যাপচা ফিল আপ কৰিব, লগইন অপশ্যনত ক্লিক কৰিব, OTP ইয়াত ফিল আপ কৰিব। লগইন অপশ্যনত ক্লিক কৰিব, মাই আধার কার্ড খুলিছে, আপোনালোকে স্ক্ৰল ডাউন কৰিব। এইটো মোৰ আধাৰ কাৰ্ড ইয়াত খুলিছে, আপোনালোকে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিব। ইয়াত আছে ব্যাংক পেন্ডিং স্ট্যাটাস, আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইতিমধ্যে আহি গৈছে, নো ব্যাংক রেকর্ড ইজ ফাউন্ড ফর দিস আধার নাম্বার। মোর ব্যাংক একাউন্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই, তেনেহলে মোৰ বেংকত গৈ লিংক কৰিব লাগিব। আপোনালোকে এনেকৈ চেক কৰিব। চেক কৰাৰ কাৰণে আপোনালোকে ইমান কষ্ট কৰিব নালাগে, নিজেই আপোনালোকে চেক কৰিব পাৰিব। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। থেংক ইউ, ধন্যবাদ।